যদি আপোনালোকৰ ভোক লাগিছে নাৰিকল এটা খাই লওক লওক নাৰিকল এটা খাই লওক চাইকেল লৈ অহা মছলাটো এতিয়া পাইছোঁ হয় তোক কেনেকৈ জোকে ধৰিলে আঁতৰা জল্দি জোকটো তোমাৰ অনুভৱটো কোৱা চাইকেল লৈ অনুভৱটো কোৱা কেনেকুৱা লাগিছে ইয়াত আহি পেলাই ফাইনেলি আমি আহি পালোঁ পষ্টিং গেট আৰু আমি এতিয়া যাব লাগে কিল কৰিবলৈ वेलकम बैक टू माई यूट्यूब चैनल मिजाज यूथ तो खबर खाती केनेকুৱা আপোনালোকৰ তো বহুত দিন হ'ল মই ব্লগ ভিডিঅ' বনোৱা নাই তো আজি এটা ব্লগ ভিডিঅ' বনাবলগীয়া ভাবিছোঁ আৰু আজিৰ ভিডিঅ'টো আগৰ ভিডিঅ'কেইটাতকৈ অলপ বেলেগ হ'ব কাৰণ আজি মই বাইকেৰে যাত্ৰা নকৰোঁ আজি চাইকেলেৰে যাত্ৰা কৰিম তো প্ৰায় 80 কিলোমিটাৰ চাইকেলেৰে যাত্ৰা কৰিম আৰু আপোনালোকে এই ভিডিঅ'টো চাই বহুত ভাল পাব আৰু আপোনালোকৰ মনোৰঞ্জন হ'ব তো ভিডিঅ'টো উপভোগ কৰক তো গাইজ চাইকেলখন লৈ ল'লোঁ তো আজি যাত্ৰাটো নকৰোঁ আজি লগৰ এজনৰ ঘৰত থাকিম ৰাতি আৰু কাইলৈ ৰাতিপুৱা যাত্ৰাটো আৰম্ভ কৰিম গাইজ আজি ৰাতিপুৱা 4টাতে ওলামবুলিকৈ ভাবিছিলোঁ কিন্তু টোপনিৰ পৰা অলপ উঠোঁতে দেৰি হ'ল সেইবাবে আহোঁতে অলপ দেৰি হ'ল এতিয়া বাজিছে 5টা বাজিছে ৰাতিপুৱা আৰু ছাতি তাতি লৈ পূৰা ৰেডি চাইকেল মাৰি পেডেল মাৰি এয়া ছাতি আপোনালোকে দেখিব পাইছে ছাতি আৰু অলপ বৰষুণো দি আছে একো নাই বলক মাজে মাজে এনেকুৱা অনুভৱ লৈ থাকিব লাগে তো বলক পেডেল মাৰি আমি শিৱকুণ্ড পামগৈ বলক এতিয়া 40 কিলোমিটাৰ চাইকেল লৈ এনেকৈ গৈ থাকিব লাগিব তো বাইক লৈ যাব পাৰিলোঁ হয় কিন্তু মাজে মাজে বাইকত গৈ এনেকৈ চাইকেল লৈ যোৱাটো ভাল স্বাস্থ্যৰ কাৰণেও ভাল তো চাইকেল লৈ ওলালোঁ আৰু সদায় বেলেগ বস্তু অনুভৱবোৰ লৈ থাকিব লাগে তো আপোনালোকেও পাৰিলে চাইকেল লৈ আহিব আৰু বলক এতিয়া যাব লাগে দেৰি হৈ গ'ল বহুত গাইজ এতিয়া যাওঁতে পূৰা জোচত গৈ আছোঁ কিন্তু আহোঁতেহে নাজানো আৰু এতিয়া কিনকিনে বৰষুণ দি আছে তো বেছি ভাগৰ লগা নাই আহোঁতে যদি ৰ'দ দিয়ে তো হাৱা টাইট হৈ যাব আহিব নোৱাৰা হৈ যাম আৰু কি হয় নাজানো আৰু এনেকৈ বৰষুণ কিনকিনা বৰষুণ দি থাকিলে ভাল হ'ব আৰু এতিয়া বলক নাজানো কি হয় সোনকালে পাবগৈ লাগে গোটেইকেইটা আগত আছে মই চবতকৈ পিছত আছোঁ তো মোৰ মনটো গৈ আছে স্পীড যাওঁ বুলিকৈ মনটোৱে কৈ আছে স্পীড যাওঁ কিন্তু শৰীৰখনে লগত দিয়া নাই তো শৰীৰখনে টানিব নোৱাৰা হৈ গ'ল তো এতিয়া মই গোটেইকেইটাতকৈ পিছত আছোঁ একো নাই বলক সোনকালে যাব লাগে তো গাইজ এতিয়া তেল ডিপু পালোঁ আহি তো এতিয়া তেলৰ কোনো দৰকাৰ নাই ভৰিখনত জোৰ থাকিলেই হ'ল গৈ থাকিম ইহঁতকেইটা কিমান দূৰ পালেগৈ নাজানো আৰু গৈ আছোঁ কিন্তু এতিয়ালৈকে লগ পোৱা নাই ইহঁতক তো ভাগৰ লাগি গৈছেগৈ নাজানো আৰু ক'ৰ পালেগৈ ইহঁতে বলক গাইজ লগ পালোঁ ৰ'ব ইহঁতকেইটাক এইকেইটা ইয়াতে ৰখি আছে কেইটা ইয়াত ৰখি চাইকেলত পাম্প বান্ধি আছে তো এতিয়া ন' টেনশ্যন চাইকেলৰ পাম্প শেষ হ'লে আকৌ পাম্প ভৰাই ল'ব পাৰিম এতিয়া আগত দলং এখন আছে তো দলঙত উঠাওঁতেহে অলপ কষ্ট হয় একো নাই বলক এবাৰতে উঠাই দিম দলঙত উঠাই দিলোঁ এতিয়া নামোঁতেহে এতিয়া ভাল লাগিব কাৰণ নামোঁতে এতিয়া বাইকৰ নিচিনা পূৰা ফুল স্পীডত যাম বলক তেতিয়া মোক ইহঁতে থৈ আহিছিল এতিয়া মই গোটেইকেইটাকে আগত আছোঁ এতিয়া সিহঁতকেইটা মোৰ পিছত আছে তো বলক আৰু এতিয়া জচুকী আহি আছে বলক পূৰা স্পীডত যাব লাগে তো এতিয়া পানী শেষ হৈ গ'ল তো ইয়াতে পানী অলপ ভৰাই লওঁ তো পানী খাই গৈ থাকিব লাগিব এই পানী আনিলে এতিয়া পানীখিনি ভৰাই ল'ব লাগে তাত ইয়াত হ'লে নতুন আমি সৌ বটল লৈ লৈছোঁ ঘামি চামি অৱস্থা বেয়া হৈ গৈছে এতিয়াও বহুত বাট বাকী আছে নোৱাৰা হৈ গৈছোঁ আৰু কি হয় নাজানো আৰু বলক গৈ থাকোঁ আৰু লাহেকৈ ইহঁতকেইটা আকৌ মোতকৈ আগত পালেগৈ এতিয়া মই চবতকৈ পিছত আছোঁ তো গাইছ এতিয়া ট্ৰেইন লাইন পালোঁ আহি এতিয়া গেট বন্ধ কৰি দিলে তো অলপ ৰখিলোঁ
ট্ৰেইনখন গৈ লওক তাৰপিছত যাব লাগে। চাইকেলখন পাৰে কৰি দিওঁ নেকি, ট্ৰেইন আহে নে পাৰ কৰি দিওঁ ৰ'ব। সেই আহিবা নহয়, এইফালে চাপো হৈ আছে দেখা নাই জানো? লৈ যা পাৰ কৰি লৈ আহিলোঁ ইপাৰে। তো অলপ ৰখিলোঁ, বহুত ভাগৰ লাগি আছে। একেৰাহে ক'তো নৰখাকৈ চাইকেল মাৰি মাৰি আহি আছোঁ। তো ইয়াত অলপ ৰখি লওঁ, তাৰপিছত অলপ চিৰণি লৈ পেলাই আকৌ যাব লাগে। বহুত ভাগৰ লাগি আছে, তো পানী অলপ খাই লওঁ। সেইখন দেখিছেনে, আহি আছে ট্ৰেইন। তো গাইজ অৱশেষত পেডেল মাৰি মাৰি হাইৱে পালোঁহি। তো এতিয়া ব'লক লাহে লাহে पेडल मारी मारी गई थी लगे। तो गाइस मंजिल का क्या असली मज़ा तो सफ़र में होता है। तो इस सफ़र का मज़ा लीजिए। और अभी तो शुरू हुआ है और पिक्चर तो अभी बाकी है। तो भिडिओ तो स्किप नकराके गोटे भिडिओ चाई थाকক, बहुत ভাল পাব আপোনালোকে। আৰু আপোনালোকৰ বাবে ইমান কষ্ট কৰি সাইকেল লৈ আহি আছোঁ। তো ভিডিওটোত এটা লাইক কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক। আৰু ধুনীয়া ধুনীয়া ভিডিও আহি থাকিব। আৰু এতিয়া ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক। যদি আপোনালোকে অকল ভিডিওটো চাই আছে তেনেহ'লে আপোনালোকে আচলি মাজাটো নাপাব। তো আপোনালোকে নিজে চাইকেল চলাই আছে বুলিকে অনুভৱটো কৰি লওক। তো তেতিয়াহে আচলি ফিলটো পাব। তো এতিয়া ব'লক নিজে চাইকেল চলাই আছে বুলিকে ভাবি লওক। এইবোৰ দেখিছেনে গাইছ, নাৰিকল নাৰিকল। যদি আপোনালোকৰ ভোক লাগিছে নাৰিকল এটা খাই লওক, লওক লওক নাৰিকল এটা খাই লওক। তো গাইছ এনেইতো চাইকেল চলাবই, কিন্তু ইমান দূৰ চাইকেল লৈ যাত্ৰা আজি প্ৰথমবাৰ কৰিছোঁ। তো মাজে মাজে এনেকুৱা নতুন নতুন অনুভৱ লৈ থাকিব লাগে। তো আপোনালোকেও নতুন নতুন অনুভৱ লৈ থাকিব। তো এতিয়া এই চাইকেলৰ যাত্ৰাটোৰ অনুভৱ লওক। তো গাইছ এতিয়া আৰু এখন দলং পালোঁ। এই দলংখনৰ নাম হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সেতু। তো ইয়াতে বোলে লগৰকেইটাই ফটো কেইখনমান উঠে। তো ফটো কেইখনমান উঠি পেলাই যাব লাগে সোনকালে। তোমাৰ অনুভৱটো কোৱা, চাইকেল লৈ অনুভৱটো কোৱা, কেনেকুৱা লাগিছে ইয়াত আহি পেলাই? ফাইনেলি আমি আহি পালোঁ পষ্টিং গেট, আৰু আমি এতিয়া যাব লাগে কিল কৰিবলৈ। তো অলপ জিৰণি লৈ ল'লোঁ। তো ইহঁতকেইটাই ফটো উঠি আছে। তো ফটো উঠা হ'লে সোনকালে যাব লাগে। গাইছ এইটো ঘৰ চাওকচোন, চাৰিওফালে পানী আৰু জংঘলৰ মাজত অকলশৰীয়া ঘৰ। আৰু এইটো ঘৰত যদি আপোনাক ৰাতি অকলে থাকিব এতিয়া থাকিব পাৰিবনে আপুনি? তো গাইছ টুপিটো কেনেকুৱা লাগিছে? টুপি চাওক, লাগিব নেকি? লওক লওক, লৈ যাওক লৈ যাওক। তো গাইছ এতিয়া মোবাইলত ভিডিঅ' কৰি আছিলোঁ, সেই মোবাইলটো স্পেচ ফুল হৈ গ'ল। তো এইটোৱে এতিয়া বেলেগ মোবাইল, লগৰ এটাই মোবাইল। তো এই মোবাইলটোৰ ভিডিঅ' কোৱালিটি কেনেকুৱা আহিছে নাজানো বাৰু, ভালেই আহিছে চাগে। নহ'লে পাবগৈ লাগে, ভাগৰ লাগি গৈছেগৈ। চাহ বাগানবোৰ চাওক না। তো ইমান ভাগৰ লাগি আহিছে চাইকেল চলাই চলাই। তো চাহ বাগানবোৰ দেখি পেলাই চাহে খাব মন গৈছে। আগত গৈ খাম বলক। পালোঁহি অৱশেষত, আৰু বেছি সময় নাই আৰু 5 মিনিটৰ পিছত শিৱকুণ্ড পামগৈ। অৱশেষত ইমান কষ্টৰে এখন BMW লৈ আহি পালোঁ শিৱকুণ্ড। এতিয়া ব'লক ভিতৰত যাওঁ। আৰু ইমান গৰম লাগি আছে, গা ধুব লাগিব। তো ব'লক গাইছ অৱশেষত পালোঁ আহি। এতিয়া ব'লক ওপৰলৈ যাওঁ। এতিয়া আকৌ ওপৰত গা ধুব গ'লে। তো এতিয়া প্ৰথমে গা ধুই আহোঁগৈ, তাৰপিছত মন্দিৰটো দেখাই আছোঁ আপোনালোকক। ব'লক প্ৰথমে গা ধুই আহোঁগৈ। ৰাস্তাটো চাওক না কিমান আপদ আছে। এতিয়া আপদটোন চাইকেল লৈ যাব নোৱাৰিমে।
এতিয়া চাইকেলখন লৈ পেলাই খোজকাঢ়ি গৈ থাকোঁ বলক। আজি ঘৰত গৈ পেলাই ভৰি পূৰা বিষাই থাকিব চাগে। চাইকেল লৈ অহা মছলাটো এতিয়া পাইছোঁ। আজি অৱস্থা পূৰা বেয়া হৈ গৈছে। আৰ্মি ট্ৰেইনিং কৰি আছোঁ নেকি তেনেকুৱা লাগি আছে এতিয়া। ৰাস্তাটো ইমান আপ, এতিয়া উঠোঁতে কষ্ট হৈ আছে, কিন্তু নামোতে ভাল লাগিব অলপ। পেডেল নামাৰিলেও চলি যাব। অৱশেষত পালোঁ আহি 40 কিলোমিটাৰ চাইকেল লৈ যাত্ৰা সম্পূৰ্ণ হ'ল। আকৌ যাবলগীয়া আছে, যাওঁতে কি হয় নাজানো আৰু। তো এতিয়া ব'লক গাটো ধুই লওঁ প্ৰথমে, বহুত গৰম লাগি আছে। অৱশেষত পালোঁ আহি, তো এতিয়া গা ধুব লাগে আৰু বহুত পানী পিয়াহ ধুই আছে। তো পানী অলপ খাই লওঁ, তো পানীখিনি খাই পেলাই গা ধুব লাগে। গাইছ, এই ভেকুলীটো চাওক না, ইমান ওচৰত গৈ ভিডিঅ' কৰি আছোঁ, তেওঁ ভেকুলীটো লৰচৰে হোৱা নাই, পোষ্ট দি আছে। আৰু ইয়াত বহুতো জোকো আছে। আজি জোক চোক নামানো, আজি গা ধুইহে এৰিম। তো গাইছ এতিয়া গা ধুব লাগে। তো গাইছ পানীটো বহুত বেছি হৈ আছে, তো গা ধোৱাখিনি নেদেখাওঁ, কাৰণ গা ধোৱা ভিডিঅ' কৰি থাকিলে মোবাইল পানীৰ সোঁতত উঠি যাবগৈ। তো গা ধোৱা ভিডিঅ'খিনি নেদেখাওঁ, গা ধোৱা হোৱাৰ পিছত আকৌ ভিডিঅ' কৰিম। তো এতিয়া ভিডিঅ'টো চাই থাকক। মোৰ মোবাইলটো চাৰ্জ খতম হ'ল আৰু এই মোবাইলটো বেলেগৰ মোবাইল, আৰু বৰষুণ দিয়াৰ কাৰণে পানীৰ খুব বেছি হৈছে আৰু পানীখিনি অলপ ঘোলা টাইপৰ আহিছে। আৰু পানী খুব বেছি কাৰণে মই এতিয়া গা ধোৱাখিনি ভিডিঅ' কৰিব নোৱাৰিম, কাৰণ লগৰটো মোবাইল যদি ঘপককৈ বেয়া হৈ যায় মোকে ধৰিব। তো গা ধোৱাখিনি ভিডিঅ' নকৰোঁ, তো মোবাইলটো এতিয়া থৈ দিম। গা ধোৱা হোৱাৰ পিছত আকৌ ভিডিঅ' কৰিম। তো ভিডিঅ'টো চাই থাকক। তো গাইছ গা পা ধুই ল'লোঁ, এতিয়া মন্দিৰত যাব লাগে। এতিয়া ব'লক মন্দিৰত যাওঁ। ৰাস্তাটো ইমান ডাউনত আছে, গৈ থাকোঁতে পেডেল নামাৰিলেও চলি যায়, 60-50ত গৈ থাকিব আৰামছে। আৰু এইকেইটাই ইয়াত কি কৰি আছে চাওঁ ৰ'ব, কি কৰি আছে ইহঁতকেইটাই ইয়াত। এইকেইটাই ইয়াৰ পৰা কিয় পানী ভৰাই আছে? ইয়াৰ পানীকে খাব নে কি নাজানো, আৰু কিয় পানী ভৰাই আছে ইহঁতকেইটাই ইয়াৰ পৰা। শিয়ালে মাত দি আছে, হোৱা দি আছে, শিয়ালে হোৱা দি আছে বোলা দেখোন। তই কিয় খোজকাঢ়ি আছ? নৰখা হ'ল। তেতিয়া যেন কৈছিলোঁ ইয়াত বহুত জোক আছে বুলিকে, এই আমাৰ এটাক ধৰিলে জোকে। মোৰ জোকলৈ বহুত ভয় লাগি থাকে। মোৰ তাতো উঠিলে নেকি, ভালদৰে চাব লাগিব ৰ'ব, উঠিলে হ'ল আৰু মোৰ। এইটোৱে সেইটো জোক যিটো জোকে কামুৰিছিল আৰু ইয়াক হত্যা কৰি দিয়া হ'ল। আৰু ইয়াক এতিয়া আমি এতিয়া পেলাই থৈ দিছোঁ, মেইন ফেষ্টিভেল মানুহে পোৱা খাই থৈ দিলে হয়। আমি গা পা ধুই আহি মন্দিৰ পালোঁ আহি, আৰু এতিয়া বলবম চলি আছে, সেইবাবে মানুহৰ সমাগমো বেছি হৈছে আৰু বহুতো ভক্তও আহিছে ইয়াত পূজা অৰ্চনা কৰিবলৈ। আৰু মই মন্দিৰৰ বিষয়ে আৰু ডিটেইলত ভিডিঅ' বনাই নাথাকোঁ, কাৰণ মই ইয়াত আগতেও আহিছোঁ আৰু মন্দিৰৰ বিষয়ে ভালদৰে ডিটেইলত ভিডিঅ' বনাইছোঁ। যদি আপোনালোকে মন্দিৰটোৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে সেই ভিডিঅ'টো চাই ল'বগৈ পাৰিব। মই ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ মন্দিৰৰ বিষয়ে ডিটেইলত ভিডিঅ'টো চাই ল'বগৈ পাৰিব। তো গাইছ এতিয়া উভতি যাওঁতে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু বহুত ৰ'দ দিছিল আৰু মোৰো অৱস্থা বেয়া হৈ আছিল, বহুত ভাগৰ লাগি আছিল, ভিডিঅ' কৰিব শক্তি নাছিল, সেইবাবে ভিডিঅ' নকৰিলোঁ। তো আজিলৈকে ইয়াতে সামৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈকে আকৌ লগ পাম এখন নতুন ঠাইত আন এটা ভিডিঅ'ত। তো আজিলৈকে বাই।